হাই, আমি এতিয়া ঐতিহাসিক মালিনী থানত আছোঁ আৰু বহুত পাহাৰৰ ওখ জেগাত এই থানখন আছে। আমি থানখনলৈ গৈ আছোঁ। আমাৰ সৰু অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা আছে জোনাইত। তালৈ আহি থাকোঁতে ঘপককৈ মনত পৰিলে আমাৰ বন্ধু চাণক্য। এই চাণক্য ইয়াতে আছে লিকাবালিত, আৰু লিকাবালিৰ ওচৰত মালিনী থান। সি ক'লে যে মালিনী থান ওচৰতে আছে। আমি বোলো নাই, গৈ আহোঁ, এই সুবিধা পাইছোঁ যেতিয়া। মূল মন্দিৰটোলৈ গৈ থাকোঁতে মাজৰ ভাগতে বহুকেইটা সৰু বৰ মন্দিৰ পোৱা যায়। প্ৰথমবাৰ আহিছোঁ, কি পায় নাজানো আৰু। কোৱা শুনিছোঁ এই মালিনী মন্দিৰতেই আমাৰ প্ৰভু ভগৱন্তই ৰুক্মিণীক পলুৱাই আনি ইয়াত লুকুৱাই ৰাখিছিলে, আৰু আমি সেই মন্দিৰতে দৰ্শন কৰিবলৈ গৈ আছোঁ। আমাৰ লগত মহেশ আহিছে। মহেশে খোজকাঢ়িব নোৱাৰা হৈ গৈছে। মোতকৈ প্ৰায় সি এতিয়াও 40 ফুটমান দূৰত আছে। চিৰি, মাত্ৰ চিৰি, খটখটি গৈ থাকক, পাই থাকিম, গৈ থাকক, পাই থাকিম। বহুত ওখ। আমাৰ ভাইটি দুজন বহি আছে। এতিয়া অলপ প্লেন পাইছোঁ, তথাপিও অলপ ওখ আছেই। এইটো শিলৰ ৰাস্তা, অলপ এটা সৰু আপ এটা আছে। ঘৰবোৰ ধৰিবই পৰা নাই হয়নে? এই মালিনী থানৰ ওচৰতে লোৱাৰ চিয়াং ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশৰ ইয়াত আৰক্ষী অধীক্ষক SP অফিচটো আছে। আহি মন্দিৰ পাইছোঁহি। মন্দিৰ লিখা আছে ইয়াত। ইয়াত নটিচ এখন আছে, ড্ৰিংকিং অফ এলকহল ইন টেম্পল প্ৰেমিচেছ অৰ কজ এনি ডেমেজ টু প্ৰপাৰ্টি ইজ প্ৰহিবিটেড বাই অৰ্ডাৰ দিছে। আহি পালোঁ, বহুত ওপৰত আহি পালোঁ। বহুত দূৰলৈকে চাব পাৰে, বহুত ওপৰত। মন্দিৰলৈ আহি পালোঁ এতিয়া। এয়াই মালিনী মন্দিৰ, মালিনী থান। মালিনী মন্দিৰ, এই মালিনী থানৰ একেবাৰে ওপৰৰ পৰা এটা ধুনীয়া ভিউ পইণ্ট আছে। আপুনি অৰুণাচল, অসমৰ ভৈয়াম দেখি পাব। এটা সুন্দৰ পৰিৱেশ, দূৰ দূৰণিলৈকে আপুনি দেখি পাব। কেমেৰাই কভাৰ কৰালৈকে আপুনি দেখিছে সৰু সৰু ঘৰ। খুব ধুনীয়া পৰিৱেশ এটা। মালিনী থানত সেৱা জনালোঁ আৰু আশীৰ্বাদ ল'লোঁ। মহেশেও ভালকৈ আশীৰ্বাদ লৈছে, আৰু চাণক্য আছে, চাণক্যও ধুনীয়াকৈ আশীৰ্বাদ লৈছে। আৰু এই ভিডিঅ'টো মই ইউটিউবত ঢালিম, ইউটিউবত মই আপলোড কৰিম। মোৰ চেনেল জিন্তু বৰা, ছাবস্ক্ৰাইব কৰিব আৰু চাব। মোৰ কোনো প্ৰফেচনেল চেনেল নহয়, জাষ্ট মই এটা ইয়াৰ অভিজ্ঞতা এটা মই তাত ব্যক্ত কৰি পেলাই ভিডিঅ'টো আপলোড কৰিম। মই মানে পাহৰি গৈছিলোঁ মই ৱাছ কোডটো আনিবৰ কাৰণে। চাণক্যক আনিবলৈ ক'লোঁ। মই ক'লোঁ, তই ভাই ট্ৰেইনিং কৰিছ বেটেলিয়নত, তই পাৰিবি। তাক মই ক'লোঁ, সি দৌৰি দৌৰি আহিছে, ভাল লাগিছে দেখি। বাই দ্য ৱে, আমি অলপ প্লেইন ৰাস্তা এটা আহিলোঁ। অলপ আপ আছিলে, তথাপিও ষ্টেপবোৰ নাছিলে, মাটি আৰু শিলৰ ৰাস্তা আছিলে। এতিয়া আপোনালোকক দেখাম সেই ষ্টেপবোৰ, আমি কেনেকৈ উঠি আহিছিলোঁ। গোটেই ভৰি বিষ। এতিয়া গাড়ী চলাই পেলাই আকৌ ধেমাজি জোনাইলৈকে যাব লাগিব। চিন্তা কৰিছোঁ কি কৰিম। বাই দ্য ৱে, আপোনালোক মই এতিয়া মোৰ বেক কেমেৰাৰে আপোনাক দেখুৱাই আছোঁ। এই দেখিছে, ইমান সুন্দৰ পৰিৱেশ। আৰু দেখিছে একদম পাহাৰৰ পৰা কিমান তলত চাওক। এয়া আমি ইমান ওপৰত আছোঁ। মই কৈছোঁ আপোনাক অকণমান গুগলত চাৰ্চ কৰি পেলাই কষ্ট কৰি চাব, মাটিৰ পৰা আমি কিমান ওখ ওপৰত পাহাৰত আছোঁ। এয়াও বাৰু মাটি আছে ইয়াতো। এতিয়া চাওক, মিছা ক'লে কিডাল হ'ব। আমাৰ প্ৰভু ভগৱন্তই প্ৰেম কৰিছিলে, আমি কৰাটো কি ডাঙৰ কথা। কিন্তু ইয়াত ষ্টেপৰ পৰা নামোতে সাৱধান। গাড়ী নিউট্ৰেল কৰি দিছোঁ আৰু গিয়েৰ লগোৱা নাই, ষ্টেৰিং পকাইছোঁ। এতিয়া ভৰিয়েহে কি কয় আৰু। ইয়াৰ পৰা যদি এবাৰ পৰোঁ আৰু হৈ গ'ল আৰু। মই মানে জোনাই সাধাৰণ সভালৈ গৈ নাপাম, ডাইৰেক্ট মই ইয়াত যদি কোনোবা চিভিল আছে বা নাৰ্ছিং হোম আছে তালৈ যাম আৰু। ইয়াত থিয় হৈ দিলেও তললৈ গৈ থকা নিচিনা লাগে আৰু। মানে ইয়াত তেলৰ খৰচ নহয় আৰু, মানে ভৰিৰ
জাষ্ট মানে কণ্ট্ৰলটো লাগে, গৈ থাকিব পাৰি, এনাৰ্জি নালাগে বুলি ক'ব পাৰি আৰু। যদি আমাক বস্তা এটাত মেৰিয়াই ধুনীয়াকৈ যদি পেকিং কৰি পেলাই দলিয়াই দিলে নহয়, আমি ঘূৰি 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 বলৰ নিচিনা একেবাৰে তললৈ পাই গ'লো হয়। ভাল লাগিছে পৰিৱেশটো, চবফালে সেউজীয়া গছ গছনিৰে ভৰা। ইয়াত আহিব পাৰে, খুব যান্ত্ৰিকতাৰে ভৰা চহৰ নগৰৰ মানুহে যদি ইয়ালৈ আহে, এটলিষ্ট যিমান সময় থাকিব একদম ফ্ৰেছ এয়াৰ পাব, পিয়'ৰ অক্সিজেন পাব। নিজেতো গছ গছনি নোৰোৱে আৰু চহৰ নগৰত, ইয়াত আহি পেলাই পিয়'ৰ অলপ অক্সিজেন ল'ব বুলি আশা কৰিছোঁ আৰু। এই দেখিছেনে গাড়ী দুই এখনকৈ গৈ আছে, এইয়া কিবা পৰুৱা নিচিনাহে লাগিছে ইয়াৰ পৰা। এই একচুৱেলি মই হিচাপ কৰিবলৈ পাহৰিলোঁ কেইটা ষ্টেপ মই বগালোঁ, আৰু হিচাপ কৰি লাভ নাই, কাইলৈ পৰহিলৈ আকৌ নতুন ষ্টেপ বনাব, তেতিয়া আকৌ কমি যাব পাৰে, বাঢ়ি যাব পাৰে। ইয়াৰ তলত এটা মন্দিৰ আছে, ইয়াত কি মন্দিৰ আছে মই এতিয়ালৈ গম পোৱা নাই, আৰু আজি সময়ো নাই তেনেকৈ দেখুৱাবলৈ সুধিবলৈ। জাষ্ট মালিনী থানৰ একদম মূল মন্দিৰটোত গৈ পেলাই সেৱা কৰিলোঁ। কেতিয়াবা আপোনালোকে নিজে আহিব ভালকৈ এটা সময় লৈ, আমিও আহিম কেতিয়াবালৈ। আৰু যিকেইটা ষ্টেপ আছে আমাৰ এই ঘৰবোৰত থকা সৰু সৰু ষ্টেপকেইটাৰে 5টামান হ'ব এটা ষ্টেপতে। এয়া আহি পাইছোঁ। এইটো এটা মন্দিৰ। ৰুক্মিণী টেম্পল। পৰিৱেশবোৰ দেখুৱাই দিছোঁ আপোনালোকক। ইয়াত কিন্তু সৰু সৰুকৈ ইয়াত চাইনবোৰ্ড কিছুমান লিখা আছে, পলিথিন ইউজ নকৰিব, বা আপোনাৰ যি ধূপৰ পেকেট, সেই পেকেটবোৰ আপোনালোকে ইয়াত নেপেলাব বুলি লিখা আছে। মুখখন ধুই যাব পৰা গ'ল হয় নেকি ইয়াত? বৰ লেচি লাগে, গাড়ীটো অলপ ঠাণ্ডা হৈ গোটেই ঘামি গ'লোঁ। দেখিছেনে বৰ ধুনীয়া লাগিছে সঁচাই। কিবা আমি মানে সেই আমাৰ তেজপুৰৰ যেতিয়া আমি চিত্ৰলেখা উদ্যানলৈ যাওঁ, এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ শিলৰ টুকুৰাবোৰ পাওঁ। তাৰ ইতিহাস মই নাজানো বাৰু, ঠিক তেনেধৰণে ইয়াতো সেই শিলৰ টুকুৰা বা কংক্ৰিটৰ হেৰি দিয়া আছে, ষ্টেপ দিয়া আছে, কিন্তু টুকুৰা টুকুৰকৈ জইন কৰা আছে। আৰু ইয়াত চাগে বনাবগৈ পিছত। আৰু আমাৰ লগত আজমত আহিছিলে, আজমত শ্বেখ। বেচেৰাৰ বেমাৰ, অসুখ, তাৰ আৰু ইমানখিনি ষ্টেমিনাৰো নাই, সেইকাৰণে সি ইয়াৰ পৰাই সি নামি দিলে, বেক হৈ গ'ল। আমি আহিলোঁ আৰু অলপ মনৰ জোৰ দি পেলাই। এগৰাকী ভকত ইয়াত বহি আছে, দেখিছে আপুনি, বৃহৎ গছ এজোপাৰ তলত। হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে। এতিয়া আমি একেবাৰে তললৈ আহি পালোঁ, ৰাস্তালৈ আহি পাইছোঁ। ৰাস্তাৰ পৰা যথেষ্ট ওপৰত। আকৌ কৈছোঁ আপোনালোকে গুগলত চাৰ্চ কৰি ল'ব আৰু অলপ ইয়াত কাষৰীয়া ইয়াৰ ভৌগোলিক অলপ পৰিৱেশবোৰ দেখুৱাই দিছোঁ আপোনালোকক। আৰু আমি লাহে লাহে গৈ গাড়ীত উঠিমগৈ, সিমানেই আৰু। আপোনালোকে কেতিয়াবা আহিব ভালকৈ ইয়াত চাব। কৈছোঁ এটা ঐতিহাসিক মন্দিৰ, ইয়াত আমাৰ জনবিশ্বাস আছে, আৰু বহুত আশা কৰি ইয়ালৈ আহে। আৰু ইয়াত দেখিছে আপোনাক সেই কিছুমান বস্তু গৈ আছে, এই দেখিছে এয়া আপোনাৰ এনেকৈ ৰুফ, ইয়াৰ এই লোহাৰ এই ৱেৰবোৰৰ ইয়াত ওপৰত চলি থকা কামবোৰৰ কাৰণে শিল বালি ইটা লৈ গুচি যায়। বাই দ্য ৱে, থেংক ইউ সকলোকে। ভিডিঅ'টো চাব সকলোৱে, আৰু ভাল লাগিলে ক'ব, আৰু নিজেই অভিজ্ঞতা ল'বৰ কাৰণে এই মন্দিৰলৈ আহিব। বাই বাই।